নমস্কাৰ বন্ধুসকল, মই ইমৰান আৰু আপোনালোকে চাইছে ভিডিঅ'টো গ্ৰীণ আজাম আইবি নামৰ চেনেলটোত। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিব। তো বন্ধুসকল, আজি এটা মজাদাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যোনটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে আপোনাৰ মোবাইলত থকা হোৱাটছএপত ধৰি লওক কাৰোবাৰ লগত আপুনি চাট কৰিছে বা এনেকুৱা ধৰণৰ যোনটো আপোনালোকৰ মোবাইলৰ ওপৰত থাকে চাট বা নাম্বাৰ লিষ্ট, সেইটো ধৰি লওক কিবা এটা SMS কৰিছে, ধৰি লওক কাৰোবাৰ লগত আপুনি কিবা এটা SMS কৰিছে, সেই SMSটো ডিলিট হৈ গৈছে। তো সেইটো আপুনি ভাবিছে কেনেকৈ, ধৰি লওক আপুনি কিবা এটা কাৰণত আপোনাৰ মানে হোৱাটছএপটো ডিলিট কৰি দিছে বা সেই এইটো মানে ডিলিট হৈ গৈছে, হোৱাটছএপটো কিবা এটা কাৰণত ডিলিট কৰি দিছে বা আপুনি মানে আপোনাৰ মোবাইলৰ স্পেচ ফুল হৈ যোৱাৰ কাৰণে আপুনি হোৱাটছএপটো ডিলিট কৰি দিছে। তো সেই মেছেজখিনি বা সেই চাটখন আপুনি কেনেকৈ ঘূৰাই আনিব সেই বস্তুখিনি, তো ইয়াৰ ওপৰত ভিডিঅ'টো বন্ধুসকল। তো বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, নহ'লে বুজি নাপাব। আৰু বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। তো বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, এতিয়া আপুনি কেনেকৈ সেই আপোনাৰ হোৱাটছএপত থকা চাট যোনখন সেইখিনি আপুনি কেনেকৈ ঘূৰাই আনিব বা কেনেকৈ আপুনি সেই আপোনালোকৰ হোৱাটছএপৰ পুৰণা একাউণ্টটো ঘূৰাই আনিব। তো বন্ধুসকল, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত থকা হোৱাটছএপ আছে, সেই হোৱাটছএপটো আপুনি অ'পেন কৰিব। আৰু হোৱাটছএপটো অ'পেন কৰাৰ লগে লগে আপুনি কি কৰিব লাগিব, আপুনি সেই ওপৰত দেখুৱাইছে 3টা ডট আছে, সেই 3টা ডট ক্লিক কৰিব। তো 3টা ডট ক্লিক কৰাৰ লগে লগে আপুনি কি কৰিব, ছেটিংছত ক্লিক কৰিব। তো বন্ধুসকল, ছেটিংছত ক্লিক কৰাৰ লগে লগে আপুনি কি কৰিব, চাৰ্ট দেখা পাইছে, চাৰ্টত ক্লিক কৰিব। তো বন্ধুসকল, এতিয়া মই কৈ দিওঁ আপোনালোকৰ, ধৰি লওক এইটো ব্ৰেকআপ বুলি কোৱা হয়, ধৰি লওক ব্ৰেকআপ মানে বেকআপ এইটো বুলি কোৱা হয়, বেকআপ। তো বেকআপ কেনেকৈ হয় বা সেই হোৱাটছএপটো কেনেকৈ বেকআপ হয়, তো আপুনি চাই থাকক। তো বন্ধু, তাৰপিছত কি কৰিব, আপুনি ইয়াত দেখা পাইছে চাৰ্ট বুলি লিখা আছে, চাৰ্ট বেকআপ। তো সেই চাৰ্ট বেকআপত মাৰিব। আৰু চাৰ্ট বেকআপত মাৰাৰ লগে লগে আপুনি ইয়াত দেখা পাইছে, ইয়াত ডাইৰেক্টলি বেকআপ বুলি লিখা আছে। তো তাৰ কাৰণে আপুনি লাগিব আপোনাৰ যোনটো গুগল ID আছে, সেই IDটো আপুনি ইয়াত ঢালিব লাগিব। আৰু এই গুগল IDটো ঢালাৰ লগে লগে সেই আপোনাৰ মানে যোনটো গুগল ID আছে সেইটো ঢালিব। ঢালাৰ লগে লগে আপোনালোকৰ পুৰণা যোনটো আপোনাৰ হোৱাটছএপ একাউণ্ট আছিল সেইটো আপোনাৰ মোবাইলতে সেই আগৰ নিচিনা অ'পেন হৈ যাব। আৰু আপোনাৰ যিখিনি মেছেজ হেৰুৱাইছিলে বা যিখিনি ডিলিট হৈ গৈছিলে সেই সম্পূৰ্ণ মেছেজ বন্ধুসকল আপোনাৰ মোবাইলৰ হোৱাটছএপত আহি যাব। তো বন্ধুসকল, এনেকৈয়ে আপুনি আপোনালোকৰ মোবাইলৰ হোৱাটছএপৰ যোনখিনি মেছেজ বা চাট সেইখিনি আপুনি এনেকৈয়ে ঘূৰাই আনিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো খুব মজাদাৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰক, কমেণ্ট কৰক, কমেণ্ট কৰি জনাওক যে ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত বেছিকৈ শ্বেয়াৰ কৰক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ দিলোঁ, ভাই।